শিৱসাগৰ ৰাইজলৈ কঠীয়া নিবৰ কাৰণে আজি কঠীয়া তুলিবলৈ আহিছিলোঁ। তলিত আহি দেখিছোঁ মই মানে কি ক'ম আপোনালোকক, তুলিবলৈ কিমান ভাল হৈছে। এইফালে মই অকণমান দেখাই দিম, তেতিয়া আপোনালোকে গম পাব। যিসকলে কঠীয়া তুলি বা কঠীয়া দি সহায় কৰিব পৰা নাই, সেইসকলে আমাক আৰ্থিকভাৱেও সহায় কৰিব পাৰে। ধৰি লওক কোনোবাই কঠীয়া তুলিবলৈ মানুহ দিলে, কোনোবাই কঠীয়া তুলিবলৈ আৰ্থিকভাৱে সহায় কৰিলে, তেনেকুৱা আমাক সহায় কৰিব পাৰে। আৰু এইফালে আমাৰ বাইদেউ তুলি আছে, মই আপোনাক অকণমান দেখাম দেখিছেনে সেনেকুৱা মাটি। আৰু এইটো ৰ'দত মই এইকেইডাল তুলি আৰম্ভ কৰিছিলোঁ। তাৰ ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ কঠীয়া তোলাটো কিমান কষ্টকৰ। আৰু এইটো ৰ'দত এনেকুৱা পানীত বোকাত মাটিখিনিত মানে পানীখিনি লগালেও নাযায়, কিবা আলতীয়া। চোৱাচোন কি কৰিছোঁ, মোক গাই চাই পেলাইছোঁ। এইটো বগা পেণ্টটো কি হৈ গৈছে বাৰু। এয়া মুখে চুখে অৱস্থা নাই। আৰু মানে আমি ভবাও নাই, ছাতি এটাও নানিলোঁ। এইডোখৰ মানে জিৰাবলৈ বুলি ক'বলৈও জেগা এডোখৰ নাই, বহুত দূৰলৈ গুচি যাব লাগিব। ইয়াত দেখিছেনে, সিফালে বাঁহ আছে, সিফালে যাব লাগিব। আকৌ জিৰাবলৈ যোৱা মানে আৰু হৈছে আৰু এইফালে এজোপা আছে যদিও এডোখৰত ছাঁ নাই। এতিয়া সেইফালে দাদাকেইজনে তুলি আছে, সেয়া আমাৰ গাঁৱৰে হয়। তুলি খুব ভাল পাইছে যেন পাইছোঁ, বেয়া তুলিছে। কেনেকুৱা লাগিছে ঐ, তুলি কেনেকুৱা লাগিছে কওক? ভাল লাগিছে। কিমান ভাল লাগিছে কৈ দে। জীৱনত প্ৰথম কি ক, এনে শকত হৈছ হে, শক্তি নাই নি? ৰ'দে খাওঁ খাওঁ কৰিছে, এফালে কঠীয়াই শক্তি লৈ গৈছে, টানিছে পুৰা। আকৌ এতিয়া এনেকৈ তুলি ৰাতিপুৱা মানে শুবলৈও ভালকৈ নাপাম, আন্ধাৰে মুন্ধাৰে আমি ওলাব লাগিব। সিহঁতিও যাব ন? তিনিটাই যাব চাগে জানো। এইফালে কঠীয়া তোলাত ব্যস্ত। আৰু এইফালে বহুত কঠীয়া আছে জানেনে, কেইবাবিঘাও মাটি ৰুব পৰাকৈ কঠীয়া আছে। কিন্তু আমি কিমান তুলিব পাৰিম নোৱাৰিম সেইটো আমি নাজানো, কাৰণ ইয়াত কঠীয়া বহুতখিনি আছে। খালি মানে কেনেকুৱাকৈ আহে মাটি, আৰু মাটিখিনি নাযায়, বহুত লিকটীয়া মানে। এইখনৰ গাঁৱৰ নাম কি দি দিলে, নতুনকৈ নামাকৰণ কৰিছে আজি এবাৰ, লিকটীয়া গাঁও দিছে বোলে। গাঁওখনৰ নাম কি আছিলে? গাঁওখনৰ নাম কি অৰিজিনেল? মেধিচুক। এনে ধেমালি কৰিছে দেই, মানে মেধিচুকে হয়, কিন্তু লিকটীয়া গাঁও বুলি কৈছে। আৰু মানে মাটিখিনি যোৱা নাই যে সেইকাৰণে। মাটিখিনি মানে গ'লেও ভাল লাগে, হেৰি যে একদম লাগি ধৰে মানে, কেনেকুৱা আৰু মানে। আৰু এইখিনি লিকটীয়া গাঁও। যি কি নহওক, আমাক কঠীয়াখিনি যে দি সহায় কৰিছে সেইটোৱে বহুত। খালি আমি তুলিব পৰা নাই, তুলিব পৰা কেপাচিটি আমাৰ নাই। কিয় হৈছে? কালি তুলি গা বিষ হৈয়ে আছে মোৰ, আৰু হোৱাও দেৰি হ'ল কালি। তাতে এইটো ৰ'দত এনেও আমি ইমান শক্তিশালী মানুহ নহয়, আৰ্থিকভাৱেও শক্তিশালী নহয় আমি, হয়নে? শাৰীৰিকভাৱেও নহয়, মানসিকভাৱে কিন্তু শক্তিশালী দেই। আৰু দুজনমান মানুহে ইমান ফটোৱা মন্তব্য দি আছে। মই মানে স্কেনাৰ এখন দিছিলোঁ অকণমান সহায় কৰোঁ বুলি, তাতে দুজন মানে কৈ আছে সেইটো নিজে নকৰক কেলে। আৰু বহুতে কৈছে তহঁতি কি অনলাইন ভিক্ষাৰী, তহঁতক কৈছোঁ চিবিত কৰি চুচুৰাই আনিবি ইয়াত আহি মাথাটো দিয়াম।